হেল্ল' নমস্কাৰ। আশা কৰোঁ সকলোৱে ঠিকে আছে। পুনৰ এটি নতুন ভিডিঅ' লৈ আজি ভিডিঅ'টো বনোৱা এটাই উদ্দেশ্য, সকলোৱে ফাৰ্ষ্ট ব্লগ ভিডিঅ' বনাই আছে, সেইকাৰণে ময়ো ভাবিলোঁ এটা মই ফাৰ্ষ্ট ব্লগ ভিডিঅ' বনাম। আৰু এতিয়া সময়টো হৈছে 7:26 গৈছে আৰু মই আছোঁ চিলি বুলি কয়, চিলি অৰ্থাৎ RC পথাৰ বুলি কয় ষ্টেচনলৈ। RC পথাৰ ষ্টেচনলৈ মই আহি আছোঁ ট্ৰেইন ধৰিবৰ কাৰণে। আপোনালোকক এই RC পথাৰৰ অলপ ভিউটো দেখাই আছোঁ মই। RC পথাৰৰ এনে সৰু সুৰা এটা ভিউ আপোনালোকক দেখাই দিছোঁ দেই। হৈছে RC পথাৰৰ এটা সৰু ষ্টেচন বুলিয়ে কৈছোঁ। এতিয়া আহি পাই গ'লোঁ ঘৰৰ ওচৰৰ ষ্টেচনটো আৰু Sbghindhi ষ্টেচন বুলি কয়। তাত আহি পালোঁ RC পথাৰৰ পৰা। প্ৰায় আধা ঘণ্টামান লাগিলে। মোৰ এই ইউটিউব চেনেলটো প্ৰায় 2019 চন 25 ডিচেম্বৰত চেনেলটো মই ক্ৰিয়েট কৰিছিলোঁ। তাৰপিছত কি হৈ গ'ল, এটা দুটা হেৰিয়ৰ ভিডিঅ' বনাইছিলোঁ, ফটো কেনেকৈ এডিট কৰে, এডিটৰ ভিডিঅ' বনাইছিলোঁ, কেনেকৈ ধৰণে এডিট কৰে টেকনিকেলি অলপ তেনেকুৱা ধৰণৰ ভিডিঅ' বনাইছিলোঁ। কিন্তু তাৰপিছত কি হ'ল, মই 2019 চনৰ পৰা বাদ দিলোঁ। নাই। তাৰপিছত 2022 চনত আকৌ আৰম্ভ কৰিলোঁ, ব্লগ বনোৱা আৰম্ভ কৰিলোঁ। আগতে 2, 3, 4টা ভিডিঅ' আপলোড কৰিছিলোঁ আৰু 30টামান ছাবস্ক্ৰাইবাৰ আছিলে তেতিয়া। এতিয়া ঘৰ আহি পালোহি আৰু ঘৰ আহি পাই কাপোৰ চাপোৰ সলাই ল'লোঁ আৰু কাপোৰ চাপোৰ সলোৱাৰ পিছত থিয়ই হৈ দিলোঁ মোবাইলৰ কাষত। ভিডিঅ'টো আপোনালোকে প্ৰথমবাৰ দেখিছে যে মই RC পথাৰৰ পৰা আৰম্ভ কৰিছিলোঁ। আৰু যোৱাকালি বিহুৰ দিনত ফুৰিব গৈছিলোঁ RC পথাৰলৈ, ঘৰৰ মানুহৰ ঘৰত সেইকাৰণে তাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আৰু ট্ৰেইনতে গ'লোঁ, ট্ৰেইনতে আহিলোঁ আৰু তেলৰ যিহে দাম বচন্তিখন নিনিলোঁ আৰু